हेलो गाइस, वेलकम बैक टू माय चैनल। आज आम उपस्थित आছো শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ঠেলামাৰাত আৰু ইয়াতে এজন দাদাৰ ঘৰলৈ আহিছোঁ। তেওঁ সৰুকৈ ছাগলী ফাৰ্ম ষ্টাৰ্ট কৰি বৰ্তমান ফাৰ্মখন ভালেখিনি ডাঙৰ কৰিছে আৰু তেওঁ কিছুমান ছাগলী বিক্ৰী কৰিবলৈ খুজিছে। স্ক্ৰীনত যিকেইটা ছাগলী আপোনালোকে দেখিবলৈ পাই আছে গোটেইকেইটা হৈছে খাহী ছাগলী আৰু ভাল ভাল ৱেট গেইন কৰিছে সিহঁতে। তেনে আহকচোন দাদাৰ পৰা ডিটেইলছটো জানি লওঁ ছাগলীখিনি। এইটো আছে ন বেচিবলৈ খাহী? এইটো কিমানমান আহিব চাগে ওজনত? 40-45 এনেকুৱা থাকি যাব আৰু। তাৰপিছত আৰু কোনটো আছে বেচিবলৈ? এইটো আছে বেচিবলৈ ন? ঠিক আছে। আৰু থাক একো নহয়, হ'ব একো নহয়, একেলগৰে হ'ব ইহঁতে। আৰু এইটো এটা বেচিছিলে ন? আৰু এইকেইটা হৈছে F1 মেইল এটা আছে, ফিমেল এটা। এইকেইটা ফৰ চেল নহয়, এইকেইটা দাদাই এনে ঘৰতে ৰাখিছে পুহিবৰ কাৰণে। আৰু যদি কাৰোবাক বিয়া বা তেনেকুৱা ধৰণৰ কামৰ কাৰণে ভাল বেছি ৱেট থকা খাহীৰ প্ৰয়োজন হয়, যোগাযোগ কৰিব পাৰে। এই স্ক্ৰীনত দেখা 5টা ছাগলীও আপোনাৰ দাদাই চেল কৰিব। আৰু যদি কাৰোবাক দৰকাৰ হয় তেনেহ'লে কণ্টেক্ট কৰিব আৰু ইয়াৰ পৰা আপুনি ছাগলীকেইটা ল'ব পাৰিব। দাদাই বহুত ভালদৰে মেইনটেইন কৰিছে ফাৰ্মখন আৰু সেইকাৰণে ছাগলীৰ একো বেমাৰ আজাৰ নাই আৰু ভাল দেখাটো ভাল হৈছে ছাগলীখিনি। গতিকে কাৰোবাক যদি প্ৰয়োজন হয় কণ্টেক্ট কৰি ল'ব আৰু মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব কেনে হৈছে। আৰু যিসকলে নতুনকৈ চাই আছে সিহঁতে ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।